ইমান ভাল নহয় কালি ৰাতিটো হোৱাই নাই প্ৰায় গেছ হৈ আছে বমি হৈছে কিবা লেট্ৰিন হৈছে তেনেকুৱা হৈ আছে তাকে ডক্টৰ তালৈ যাওঁ লখিমপুৰত দেখামগৈ বহুত বেছি গাটো বেছি বেয়া লাগি আছে সেইকাৰণে লখিমপুৰলৈ হঠাৎ যাবলগীয়া হ'ল তাকে ওলাই আছোঁ থাকিম চাগে কাৰণ চেকআপ টেকআপ কিবা কিবি আকৌ পৰীক্ষা চৰীক্ষা কৰিবলৈ দিব পাৰে সেইখিনি কৰিবলৈ হ'লেতো থাকিব লাগিব বাইদেউ তেওঁলোকৰ বাইকৰ ঘৰ আছে তাতে থাকিম লখিমপুৰলৈ যাবলৈ ওলাওঁতেনি হঠাৎ পাৰ্চেলটো আহি পালেহি পাৰ্চেল এটা অৰ্ডাৰ দি থৈছিলোঁ কি আহিছে আপোনালোকক আনবক্সিং কৰি দেখাওঁ মানে ঘৰ মোচা এটা ষ্টেণ্ড অৰ্ডাৰ দি থৈছিলোঁ সেইটো আহি পাইছে কেনেকুৱা আহিছে আপোনালোকক দেখাওঁ বাৰু দোকানতো কিনিবলৈ পায় কিন্তু মানে অনলাইন কৰি আহিলে আৰু ঘৰতে দি আহিছে সেইকাৰণে সুবিধা হয় অনলাইনেই কৰিলোঁ সেইকাৰণে অৰ্ডাৰ আৰু ভিডিঅ'টো দেখাই কৰি আছিল কি কৰি আছে আৰু সিহে জানে মই আনবক্সিং কৰাত লাগি আছোঁ এতিয়া ওলাইছোঁ ডক্টৰ নাপামগৈ নহ'লে আলহী আহিলে আকৌ চাহ তাহ দি মেলি পূৰা জলদিকৈ ওলাইছোঁ আমাৰ অসুখীয়া নিজে গাড়ী চলাই যাব গাড়ী উলিয়াইছে আৰু যাওঁ এতিয়া দেউতাকৰ চশমা আমি নহয় এতিয়া ইয়াত চশমা পিন্ধি পঢ়ি আছো দেই গাড়ী গিলামৰা পালোহি ইয়াতে পাচলি কিবা কিবি বজাৰ কৰিছে তেওঁ তাৰপিছত আমি দেহা আৰু মই বহি আছো কি পিন্ধিয়ে বহি আছা চশমা ৰ'দৰ কাৰণে পিন্ধিছ ন মূৰৰ বিষ মৰাতে ৰৈ আছো যায় না জেলেপি চোৱা হয় এফালে চোৱা আকৌ কোৱা জেলেপি আমাৰ ঘৰৰ পৰা মানে লখিমপুৰৰ যিটো ৰাস্তা হয় সেইটোলৈ বহুত ধুনীয়া হয় মানে সেউজীয়া গোটেইফালে সেউজীয়াই হয় গছ গছনিৰে ভৰা আৰু এতিয়া নতুনকৈ যিহেতু কুঁহিপাত ওলাইছে গছবিলাকৰ এইখন হৈছে চাউল ধোৱাৰ যিখন দলং বহুত ধুনীয়া লাগে পৰিৱেশটো মই গ'লে মানে প্ৰত্যেকবাৰে ভিডিঅ' বা ফটো উঠাওঁৱেই আহি পালোহি এতিয়া পদুমণি আইথান এইখন পদুমণি আইথানখন আমাৰ ইয়াৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ আৰু ফাইনেলি আমি বাইদেউহঁতৰ ঘৰ পালোহি এতিয়া দুটা লাগি গ'ল উৎপাতত এতিয়া দুইটাই খেলিবানে কি কৰিছা বা তুমি এতিয়া কাপোৰ সলাই লোৱা কাপোৰযোৰ সলাই লোৱা পটাপট এতিয়া একদম খেলাত ব্যস্ত খেলা বস্তু চবখিনি উলিয়াই লৈ একদম চেতেলি ভেটেলি কৰি খেলি আছে পূৰা দুইটা দনো লাগে আৰু খেলেও ইটোৱে সিটোক এৰিবও নোৱাৰে চা আকৌ চকলেট খাই ফটো মাৰিবলৈ কৈছে আকৌ নাই চোৱা এতিয়া আহি পৰিল মোৰ ৰান্ধনিৰ দায়িত্ব ছাগলী আৰু ব্ৰইলাৰ দুইটাই অনা হৈছে এইখিনি ছাগলী মাংস আৰু এইফালে ভুজিয়া খোৱাত ব্যস্ত এইখিনি ছাগলী আৰু ব্ৰইলাৰ মাংস দুইটা আছে মই ছাগলী মাংসখিনি এতিয়া বনাম ৰাতিৰ কাৰণে নিমখ দি পেলাই ৰাখি থ'ম এইখিনি মই নিমখ দি ৰাখি থওঁ সদায় দেখিছেই আপোনালোকে আৰু সকলোখিনি বস্তু যোগাৰ কৰি ল'লোঁ ল'ৰাই খাব যিহেতু বহুত দিনৰ মূৰত আজি লোৱাৰ কেৰাহীত বনাবলৈ ল'লোঁ তেলখিনি গৰম কৰি ইলাচি আৰু দালচেনি লং এইবোৰ দি দিলোঁ তাৰপিছতে পিঁয়াজখিনি ভাজি ল'ম মোৰ মানে সকলোতে গৈ অকল পাকঘৰটোৱে দায়িত্ব পৰে মানে ঘৰলৈ গ'লেও পৰে বাইদেউৰ ঘৰলৈ গ'লেও পৰে চবতে মাত্ৰ পাকঘৰটো পিঁয়াজখিনি এতিয়া ব্ৰাউন কালাৰ হৈ গ'ল মছলাখিনিত অকণমান গৰম পানী দি ৰাখি থ'লোঁ এতিয়া মাংসখিনি ভাজি লওঁ ভালদৰে আলু অকণমানো দি দিলোঁ তাৰপিছতে মাংসখিনি ভাজি হোৱাৰ পিছত বাকীখিনি বস্তু দি সিজাৰ পিছতে পানী অকণমান দিলোঁ অকণমান কবিও ভাজি আছোঁ ইফালে এতিয়া মোৰ ভাত ৰেডি আৰু ইহঁতে খোৱাত ব্যস্ত 1,000 years later. গুড মৰ্ণিং এভৰিৱান ৰাতিপুৱা গোটেইকেইটা একদম শ্লাইমছ লৈ খেলি আছে কি বনাইছা তুমি তোমালোক দুটা আঙঠি কালে চাওঁ কেনেকৈ বনাইছা ৱাও আৰু শুনমই নাই মোলৈ আঙঠি বনাইছে শ্লাইমছে এইটো নোসোমাব ৰ'বা সৰুটোত সোমাব দেই
দুইটাই ধুনীয়া হৈছে থেংক ইউ দেই দুটা আঙুঠি পালোঁ মই ব্যস্ত মানুহ আমাৰ এয়া দুইজন চাওঁ চেপটো চাওঁ কাৰ চেপ বনাইছা নি आर्ट से बना हूँ मैं কাৰ চেপ হ'ল বাৰু बहुत सारा कर এইটো কি চেপ হৈছে मोयो ट्राई कर हाँ है तो तब मैं बना लो है तो क्रिसमस की है तो बालू ক'ত যাবা वो है तीनटा बना এইটা দাদাই বনাইছে হয় নহয় दूटा हाउस ঐ ভৰি অত Ayo. Bon. Siti kita di দেহা পৰিবা এতিয়া এফালে ভাল Mama, kecil kan. Siti kita di মৰ্ণিং গা পা ধুই মেলি আজৰি হৈ আহিলোঁ ইয়াতে আছোঁ এতিয়া তাৰপিছতে কালি তেওঁ ডক্টৰক দেখাই মেলি আহিলে তেওঁ এতিয়া অকণমান ওলাই যাবলৈ লৈছোঁ Super bye. Itia. We boleh suami. হাই Moyo. Hai. অকণমান ওলাই গৈছিলোঁ আহিলোঁ এতিয়া আহি মেলি আজিও ইয়াতে আছোঁ কাইলৈহে যামগৈ এতিয়া হেৰি দেহাহঁতে ম'ম' খাম বুলি ক'লে সেয়াও আনি লৈ আহিছোঁ সিহঁতে খাব আৰু আমি ভাতত লাগোঁগৈ ৰাতিৰ সাজৰ কাৰণে খাবলৈ কেনেকুৱা খাবলৈ কেনেকুৱা সেইটো কোৱা Nah. Lo bagi sana ki.